Hey guys, welcome back to our channel Do or Die. So बहुत दिन पिছত এটা ব্লগত আহিলো। তো এইটো এটা নতুন ব্লগ। ইমান কেদিন ব্লগ দিব পৰা নাই কাৰণ ভ্যাকচিন দিছিলো। ভ্যাকচিন দিয়াৰ পিছত বহুত বিষ আছিল। সো ব্লগ দিব পৰা নাই। বাকি আজি এটা শুটিংত আহিছো। Behind the scene bilak ei vlogot pabo guys bahut din pisot vlog ahise karon to koi dia karon ami olop belek kamot asilu busy aru vaccine disilu vaccine di bagri hoisile start kori hoisile এইটো হৈছে আমাৰ গোৱালপাৰাৰ বুৰ্জ খালিফা এইটো আমাৰ ইণ্ডিয়ান বুৰ্জ খালিফা ইণ্ডিয়ান নহয় গোৱালপাৰাৰ বুৰ্জ খালিফা তে ইণ্ডিয়াৰ ভিতৰতে গোৱালপাৰা আছে না এইটোৰ ওপৰত আমি যাম বুৰ্জ খালিফাৰ টপ ফ্লৰত ডিম্পু বৰা উঠিছিল তাৰ ওপৰত আমি যাম মানে যোন ঠাইত শ্বুটিং হ'ব সেই ঠাইত গৈ আছোঁ আমি এয়া আমাৰ দাদা বাকী আপোনালোকে ভিডিঅ'টো চাই কেনে মজা লওক কেনেকুৱা লাগে ক'ব আৰু আছে মানে বহুতখিনি পানী আছেতো পানী পাৰ কৰি কেনে আমি শ্বুটিং কৰিব গৈ আছোঁ সেইকাৰণে মই ভয় মোবাইল আছে একো নাই তো আর মই বস্তুগুলা দি গেছে আর কি এলালে মই হাতরি যাম ওকে লম্পেন ওকে তো গাইস শুটিং করব কারণে যাই আছে ডিরেক্টরে মানে পানি মাপি আছে কিমান তললৈকে পানি আছে ডিরেক্টরে মানে কিমানখিনি পানি আছে সমুদ্র বহুত দূৰ আহিলো আমি পানি পাৰ কৰি আহিলো পাৰ কৰি আহি কেনে আমাৰ গোৱালপাৰাৰ বুৰ্জ খালিফাত আহি পালো ডিরেক্টর সাহেবে ক্যামেরা মিলাই আছে जाने मेरी जाने मन बचपन का प्यार मेरा भूल नहीं जाना रे सच्चा मेरा प्यार है जाने जान तुझे क्या है सच्चा मेरा प्यार मेरा भूल नहीं जाना रे আমার ক্যামেরাম্যান রেডি ক্যামেরা লই পুরো একদম রেডি বাকি আমার সাইড আর্টিস্টে ইয়া মিলাই দি আছে পুরো স্পট বয় তো স্পট বয় क्या बोलते पब्लिक তো আজি এটা শ্বুটিং কৰি আছো মানে ভিডিঅ' এটাৰ যোনটো ভিডিঅ' হ'ব লিংক দিয়া থাকিব ডিছক্ৰিপশ্যনত যাই কিনে চাব এইটো ভিডিঅ' বাকি जाने मेरी जाने मन बचपन का प्यार नहीं भूल नहीं जाना रे বাকি বেলেগ ঠাইত শ্বুটিং আছে তো আমাৰ চাইলে তাত শ্বুটিং ৰেডি হৈছে তো
ডিসক্ৰিপশ্যনত দিয়া থাকিব ভিডিঅ'টো চাব আপোনালোকে বাকী আজিৰ ভিডিঅ'টো কেনেকৈ লাগিছে এইটো এটা জেনেৰেল ভিডিঅ' ভিডিঅ'টো কেনেকৈ লাগিছে জনাব গাইছ আমাৰ দাদা বাইক চলাই আছে আমি ব্লগ বনাই আছোঁ আৰু আমাৰ বাইক যাই আছে তো আজিৰ ভিডিঅ'টো চাই কেনে ক'ব কেনেকৈ লাগিছে ভিডিঅ'টো এইটো এটা জেনেৰেল ডে ভিডিঅ' মানে ডেইলি লাইফ আৰু তিনিদিনৰ ভিতৰত দিন পাব আমি ক'ত যাওঁ এতিয়ালৈকে ঠিক কৰা নাই বাকী আহিব সোনকালে আহিব এইটো ব্লগ কাৰণ আমাৰ গোৱালপাৰাত লকডাউন চলি আছিল আৰু নতুন এছপি মতে অহাকালিৰ পৰা লকডাউন খোলা মানে আপোনাৰ 12টা বজালৈকে খোলা থাকিব চাগে চ' লাহে লাহে খোলাৰ পিছত আমি গৈ আছোঁ বাহিৰত আমাৰ দাদাবিলাকে খাব ঠাণ্ডা লাগি দিছে গৰম ঠাণ্ডা डर के आगे जीत अंगुली है नहीं डर के आगे जीत तो हे गाइस কিবা ক'ব নেকি নকয় ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব এট দ্য এন্ড আপোনালোকে সাবস্ক্রাইব কৰিব तो मिलते हैं नए वीडियो के साथ